মোকো নতুনকৈ ওদালগুৰি জিলাৰ আদিবাসী সেলৰ সভাপতি হিচাপে এক গধুৰ দায়িত্ব যি অৰ্পণ কৰিছে তাৰ কাৰণে মই ইপিপিএল দলৰ হাই কমাণ্ডৰ সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে। হয়, নিশ্চয় ইয়াত বিগত নিৰ্বাচনবোৰত যি ধৰণে প্ৰাৰ্থী প্ৰদান কৰিছিলে এইটো জয়ী হোৱাৰ বিপৰীত সোঁতত নিশ্চয় এইটো টিকেট প্ৰদান কৰা হৈছিল বুলি আমি ক'ব খোজোঁ। যিহেতু ভোট জয় হ'বলৈ হ'লে প্ৰথমতে প্ৰাৰ্থীজনৰ তেখেতৰ ভোট বেংকটো অলপ চাবলগীয়া প্ৰয়োজন আছে। গতিকে ভোট বেংক যাৰ নাই তেওঁ কেনেকৈ জিকিব পাৰিব। গতিকে আদিবাসীৰ ইয়াত ভোট বেংক আছে আৰু ইয়াৰ পৰা সদায় আদিবাসীয়ে জিকি আহিছে। গতিকে এইবাৰ আমাৰ ইপিপিএল দলৰ হাইকমাণ্ডে এইটো বিপৰীত হিতত সিদ্ধান্ত নলয়, এইবাৰ জয় হোৱাৰ পক্ষত তেওঁলোকে সিদ্ধান্ত ল'ব বুলি আমাৰ ইয়াৰ আদিবাসী ৰাইজে আশাবাদী। হয়, মানে নিৰ্বাচন খেলাৰ প্ৰশ্নৰ উত্তৰত মই এটা কথা নিশ্চয়কৈ ক'ব লাগিব। আমাৰ দলত যিহেতু আবেদন প্ৰক্ৰিয়াটো নাই, যেনেকৈ BPF দলত মানে 2 লাখ টকা দি ফালে আমানত ধন জমা কৰি ফালে আবেদন কৰিছে, তেনেকুৱা আমাৰ ইয়াত নাই। কিন্তু দলৰ ফালৰ পৰা এটা মানে ছাৰ্ভে চলাই আছে আৰু যাকে টিকেট প্ৰদান কৰিব তেওঁ তেতিয়া নেখেলিম বুলি তেওঁলোকে ক'ব নোৱাৰে। গতিকে আজিলৈকে মই ইপিপিএলৰ দলৰ সকলো সিদ্ধান্ত মানি লৈ আহিছোঁ আৰু এজন ভাল কৰ্মী হিচাপে কাম কৰি আছোঁ। যদি এই সন্দৰ্ভত হাইকমাণ্ডৰ সিদ্ধান্ত যদি মই খেলিব লাগে বুলি যদি তেনেকুৱা সিদ্ধান্ত আহে, তেতিয়াহ'লে মই খেলিবৰ কাৰণে মানসিকভাৱে প্ৰস্তুত আছোঁ। আমাৰ 5 নং চেৰপাং সমষ্টিত নিৰ্ণায়ক ভূমিকা হিচাপে আমাৰ ইয়াত 34,000 আদিবাসী ভোটাৰ্ছ আছে আৰু আদিবাসীসকলক মই একত্ৰীকৰণ কৰাৰ কাৰণে ইতিমধ্যে দেশ স্বাধীন হোৱাৰ আজি 80 বছৰ হ'বৰ কাৰণে এটা বছৰ বাকী আছে। 79 সংখ্যক এই স্বাধীনতা দিৱসৰ আগমুহূৰ্তলৈকে বেলেগ ৰাজনৈতিক দলবোৰে আদিবাসী সমাজৰ কাৰণে যিবোৰ কাম কৰিব পৰা নাই, তেনেকুৱা কাম আমাৰ ইপিপিএলৰ চৰকাৰৰ আমাৰ BTR প্ৰধান আমাৰ প্ৰমোদ বড়ো ছাৰে এইখিনি কাম কৰি দেখুৱাইছে। যেনেকৈ গোসাইগাঁৱত আমাৰ বিৰছা মুণ্ডাৰ মানে এটা প্ৰকল্প 7 কোটি টকাৰ ইতিমধ্যে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। তাত আমাৰ সিধুকানৰ কনষ্ট্ৰাকশ্যনৰ ইতিমধ্যে প্ৰতিমূৰ্তি বনোৱা হৈছে। তাৰ কাৰণে চান্তাল ভাইসকলৰ ভাষা সংস্কৃতিৰ ভৱিষ্যতৰ প্ৰতি তাত অনুষ্ঠান তৈয়াৰ কৰা হৈছে। আমাৰ ওড়িয়া সমাজৰ কাৰণে তেওঁলোকৰ ভাষা সংস্কৃতিৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি ফালে কাম কৰাৰ কাৰণে তেওঁলোককো তেনেকুৱা অনুষ্ঠান দিয়া হৈছে। আৰু ইতিমধ্যে আদিবাসী সমাজৰ মাজত মানুহে কৈ আছিলে যে প্ৰমোদ বড়ো চৰকাৰ আহিলে আদিবাসী মানুহৰ মাটি লুটিব বুলি। কিন্তু আজি আমি গম পাইছোঁ যে হাগ্ৰামা মহিলাৰীয়ে 17টা বছৰত 1600 জন মানুহৰ মাটিৰ কাম কৰিছিলে আৰু আমাৰ ইপিপিএল চৰকাৰে 5 বছৰৰ ভিতৰত 3,30,000তকৈ অধিক মানুহৰ মাটিৰ কাম কৰিছে। তাৰ ভিতৰত আমাৰ আদিবাসী মানুহবিলাকেও পাট্টা পাইছে। গতিকে আমাৰ মানুহক বিগত নিৰ্বাচনত যি ধৰণে বিৰোধী দলৰ মানুহবোৰে মানে ভুৱা কথাৰে মানে বিচলিত কৰিছিলে, এই কথাখিনি আমাৰ মানুহে এতিয়া ভালকৈ বুজি পাইছে যে এই দলটো আহিলে আপোনালোকে তামোল গছৰ টেক্স দিব লাগিব, নাৰিকল গছৰ টেক্স দিব লাগিব, আপোনালোকক ইয়াৰ পৰা খেদি পঠিওৱা হ'ব, এনেধৰণৰ কথাবিলাক কোৱা হৈছিলে। কিন্তু এতিয়া ৰাইজে দেখিছে যে বিগত 17 বছৰত আমাৰ BTRৰ ভিতৰত থকা 26টা জাতি জনগোষ্ঠীৰ মাজত কেৱল বিভাজন কৰি ফালে অশান্তি আৰু অশান্ত কৰি ৰখা দেখা গৈছিলে। গতিকে ৰাইজৰ মাজত শান্তি নাছিলে। কিন্তু আজি 5টা বছৰত ইপিপিএল দলৰ নেতৃত্বত আজি এই 26টা জনগোষ্ঠীৰ মাজত এক ভাতৃত্বৰ মানে মৰম চেনেহেৰ গঠন কৰি একতাৰ মাজত সকলোকে এটা আদৰ্শ সমাজ গঢ়াৰ ক্ষেত্ৰত আজি আমাৰ প্ৰমোদ বড়ো ছাৰ ৰাজনৈতিকভাৱে সফল হৈছে।